Assalamualaikum everyone, welcome back to Arjina's Kitchen. আজি মই আপোনালোকৰ কাৰণে লৈ আনিছো পাচলিৰ হৈতে মাছৰ মূৰৰ এটা ৰেচিপি। ইয়া মই কেনেকৈ বনালো হেতু চোৱাৰ বাবে ভিডিওটো হেকলকে চাই থাকিব। বলক তেনেহলে ভিডিওটো আৰম্ভ কৰো। প্ৰথমতে মই তাৱা এটা গৰম কৰি তাতে দি দিছো 2 চামুচ মিঠাতেল আৰু মাছৰ মূৰ এটা নিমখ আৰু হালধি সানি এইখিনি মই ধুনিয়াকে ভাজি লম। এবাৰ মই কেৰাহী এটা গৰম কৰি দি দিছো 4 চামুচ মিঠাতেল, 1 চামুচ পাঁচফোৰণ, এটা তেজপাত আৰু দি দিছো এটা শুকান জলকীয়া লগতে দুটা পিয়াজ। এইখিনি মই অকমান ভাজি পাচলিখিনি মই এড কৰি দিছো আৰু তাতে দি দিছো সোৱাদ অনুসৰি নিমখ, হালধি আৰু দি দিছো আধা চামুচ ধনিয়া গুড়ি আৰু 1 চামুচ আদা নহৰু পেষ্ট। পাচলিখিনি মই নিজৰ পছন্দ মতে লৈছো, আপোনালোকে নিজৰ পছন্দ মতে ল'ব পাৰে। এইখিনি মই ঢাকন মাৰি হ'বলৈ দিছো 10 মিনিট মান একেবাৰে লো ফ্লেমত। আৰু এবাৰ মই মাছৰ মূৰখিনি ইয়াতে দি দিম আৰু ভালদৰে মিহলাই মাছৰ মূৰখিনি অকমান ভাগি ভাগি দি দিছো মই। ইয়া চাওকচোন মোৰ একেবাৰে ধুনিয়া হৈ গৈছে হয়নে। এবাৰ মই আৰু ঢাকন মাৰি হ'বলৈ দিম 5 পৰা 7 মিনিট আৰু শেষৰ পিনে মই ইয়াতে ধনিয়া পাত অকমান এড কৰি দিছো আৰু ঢাকন মাৰি হ'ব দিছিলো 2 মিনিট। ইয়া মোৰ ৰেডি হৈ গৈছে। চাওকচোন কালাৰটো কিমান ধুনিয়া হৈছে হয়নে। এবাৰ মই ইয়াতে সাৰ্ভ কৰিছো ভাতৰ লগত, লগতে আছিল সালাড আৰু এটা ভাজি আৰু ইয়া মোৰ মাছৰ মূৰ পাচলিৰ হৈতে আৰু এটা মাছ ভাজি। ৰেচিপিটো ভাল লাগিলে কমেন্ট এটা কৰি জনাব আৰু ভিডিওটো হেকলৈকে চোৱাৰ বাবে